নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াত আলোচনা কৰিম দশম শ্ৰেণীৰ অনুশীলনী R2 আগৰ ভিডিঅ'ত মই R1 দি দিছোঁ আজি আমি আলোচনা কৰিম অনুশীলনী R2 গতিকে ইয়াতে আমাক প্ৰথম কোৱেশ্যনটো দিছে যে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব ঠিক আছে এক নম্বৰটো আমাক দিছে যে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব হয়নে গতিকে আমাক এক নম্বৰটো দিছে যে 272 দুই নম্বৰটো দিছে আমাক 79 তিনিটো দিছে আমাক 400 আৰু চাৰিটো দিছে আমাক 2637 হয়নে নাই আমাক যে এইটো প্ৰশ্নটো সুধিছে এককৰ স্থান কি হ'ব গতিকে আমি ইয়াতে আমাৰ এক নম্বৰটোত আছে আমাৰ 272 হয়নে আমি গোটেই কেইটা আমি 272 গোটেইটোকে আমি বৰ্গ নকৰোঁ কাৰণ বহুত ডাঙৰ হৈ যাব আমি যদি 272 যদি আমি দুটা পূৰণ কৰিব লাগে অলপ বেছি কষ্ট হয় হয়নে নাই গতিকে আমাক যেহেতু এককৰ স্থান কি হ'ব সুধিছে গতিকে আমি জাষ্ট মানে ইজি ফৰ্মত কৰিম যে ইয়াৰ এককৰ ঘৰত কি আছে 2 আছে গতিকে আমি যদি 2 যদি দুটা পূৰণ কৰোঁ আমাৰ কিমান হ'ব 4 হ'ব গতিকে ইয়াৰ এককৰ স্থান কি হ'ব আমাৰ এককৰ স্থান কিমান হ'ব আমাৰ 4 হ'ব হয়নে ঠিক তেনেদৰে দুই নম্বৰটোত আছে আমাৰ 79 গতিকে দুই নম্বৰটো আমাৰ কি হ'ব এককৰ স্থানত কিমান আছে আমাৰ 9 আছে গতিকে 9 9 গুণ 81 এককৰ স্থানটো আমাৰ কি হ'ব ইয়াত 1 আছে গতিকে আমাৰ এককৰ স্থান কিমান হ'ব 1 হ'ব এককৰ স্থান কিমান হ'ব আমাৰ 1 হ'ব ঠিক তেনেদৰে আমাৰ 3 নম্বৰটোত আমাৰ এককৰ স্থানত কিমান আছে 0 আছে 0ক আমি যদি স্কয়াৰ কৰোঁ কিমান হ'ব 0ই হ'ব গতিকে এইটোটো আমি লিখিব লাগিব যে আমি এককৰ স্থান আমাৰ কিমান হ'ব 0 হ'ব আৰু এইটোত আমাৰ কিমান আছে 4 নম্বৰটোত আমাৰ কিমান আছে 2637 আছে হয়নে এককৰ স্থানত আমাৰ 7 আছে গতিকে আমি যদি 7 স্কয়াৰ কৰোঁ কিমান 7 যদি আমি 7 7 গুণ 49 হয়নে 49 গতিকে এককৰ স্থানত আমাৰ কিমান হ'ব 9 হ'ব গতিকে যেহেতু আমাৰ ইয়াত এককৰ স্থান 7 আছে গতিকে 7 আমি দুটা স্কয়াৰ কৰিলে কিমান পাম মানে বৰ্গ কৰিলে 7 7 গুণ 49 গতিকে এককৰ স্থান আমাৰ 9 হ'ব ঠিক আছে আমাক দুই নম্বৰটোত কৈছে যে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি কিতাপত দেখাই দিছোঁ আৰু প্ৰশ্নটো কৈছে যে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি ওকে মানে এই কেইটা সংখ্যা কিয় পূৰ্ণবৰ্গ সংখ্যা নহয় আমাক তাকে ক'ব দিছে গতিকে এটা কথা তোমালোকে মনত ৰাখিবা পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিলে সদায় আমাৰ এককৰ ঘৰত আমাৰ কি কি থাকিব লাগিব পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিলে সদায় আমাৰ এককৰ ঘৰত 0 1 4 5 6 আৰু 9 এইকেইটা সংখ্যা থাকিব লাগিব ঠিক আছে মানে পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিলে আৰু যদি পূৰ্ণবৰ্গ সংখ্যা নহয় তেনেহ'লে আমাৰ এককৰ ঘৰত কি কি থাকিব 2 3 7 8 এইকেইটা থাকিলে কি নহয় আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় মই আকৌ এবাৰ কৈছোঁ মাইণ্ড কৰিবা তোমালোকে যে পূৰ্ণবৰ্গ সংখ্যা হ'ব লগা হ'লে সদায় এককৰ ঘৰত 0 1 4 5 6 9 এইকেইটা থাকিব লাগিব আৰু যদি পূৰ্ণবৰ্গ সংখ্যা নহয় তেনেহ'লে তাৰ এককৰ ঘৰত 2 3 7 8 এইকেইটা সংখ্যা থাকিব ঠিক আছে এইকেইটা নিয়ম তোমালোকে মাইণ্ড কৰিবা যে 0 1 4 5 6 9 থাকিলে সিহঁত পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু যদি 2 3 7 8 থাকে তেনেহ'লে পূৰ্ণবৰ্গ সংখ্যা নাই গতিকে প্ৰথমটো আছে আমাৰ 1 0 5 7 এককৰ ঘৰত আমাৰ কি আছে 7 আছে গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ এককৰ স্থানত 7 আছে ঠিক তেনেদৰে দুই নম্বৰটোত এককৰ স্থানত কিমান আছে 8 আছে এককৰ স্থানত কিমান আছে 8 আছে সেইকাৰণে ই পূৰ্ণবৰ্গ সংখ্যা নহয় আৰু 3 নম্বৰটোত এককৰ স্থানত আমাৰ কিমান আছে 2 আছে সেইকাৰণে পূৰ্ণবৰ্গ সংখ্যা নহয় আৰু ইয়াতে 640 ইয়াতে কিমান আছে 0 আছে মই কৈছিলোঁ তোমালোকক যে 0 থাকিলে সিহঁত পূৰ্ণবৰ্গ সংখ্যা হয় ঠিক আছে কিন্তু ইয়াতে 0ৰ সংখ্যা কেইটা আছে এটা আছে 0ৰ সংখ্যা দুটা থাকিব লাগিব চাৰিটা থাকিব লাগিব তেতিয়াই পূৰ্ণবৰ্গ সংখ্যা হ'ব কিন্তু যদি এটা থাকে তেতিয়া কিন্তু পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ ইয়াত এটা আছে কাৰণ শূন্যৰ সংখ্যা অযুগ্ম ঠিক আছে
তাৰপিছত আমাক 3 নম্বৰটোত কৈছে যে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব ঠিক আছে এইকেইটাৰ বৰ্গ সুধিছে এইটো 3 নম্বৰ তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব এতিয়া চোৱা বৰ্গ মানে কি এটা সংখ্যাক মানে যেতিয়া আমি ডাবল পূৰণ কৰিম যিটো ফল পাম সেইটোকে বৰ্গ বুলি কয় গতিকে এতিয়া আমাৰ 1 নম্বৰটো আছে 19 হয়নে নম্বৰটো আছে আমাৰ 19 আমি যদি 19ক যদি আমি বৰ্গ কৰোঁ 19ক কিমান পাম আমি ইয়াতে আমি 19 কি কৰিব লাগিব পূৰণ কৰিব লাগিব হয়নে গতিকে আমি যদি ইয়াক যদি আমি যদি পূৰণ কৰোঁ কিমান পাম পূৰণ কৰিলে হ'ল এইটোতো গমেই পাইছা তোমালোকে 9 গুণে 81 81 1 হাতত থাকিব 8 তাৰপিছত 7 1 19 1 6 361 গতিকে আমি 19 পূৰণ কৰিলে আমি কিমান পাম 361 তোমালোকেতো পূৰণ জানাই ন গতিকে মই আৰু ইমান ভাঙি তোমালোকক কৈ থকা নাই গম পাইছা আৰু যে মানে ডাবল পূৰণ কৰিছে ঠিক আছে 2 নম্বৰটোত আছে আমাৰ 37 এতিয়া আমি যদি 37 যদি আমি ডাবল পূৰণ কৰি চাওঁ তেনেহ'লে আমি কিমান পাম 37 ডাবল পূৰণ কৰিলে 9259 আৰু 1 1 so ইয়াতে 9 6 3 1 আমি 37ক আমি বৰ্গ কৰিলে আমি কিমান পাম 1369 ঠিক আছে তাৰপিছত আহিল তোমাৰ 3 নম্বৰটোত আছে তোমাৰ 53 আমি যদি 53ক যদি আমি যদি স্কোৱাৰ কৰোঁ মানে স্কোৱাৰ কৰিলে আমি কিমান পাম 53 ডাবল পূৰণ কৰি চাব লাগিব হয়নে নাই গতিকে আমি 53 ডাবল পূৰণ কৰিলে আমি কিমান পাম 9 5 1 ঠিক আছে 2809 তাৰপিছত আমাৰ 4 নম্বৰটোত আছে আমাৰ 78 আমি যদি 72ক যদি আমি স্কোৱাৰ কৰোঁ হয়নে 78 আমি ডাবল পূৰণ কৰি চাব লাগিব হয়নে না আমি 78 ডাবল পূৰণ কৰিলে আমি কিমান পাম 4 2 6 6 4 5 6084 গতিকে আমি পূৰণ কৰিলে আমি বৰ্গ কৰিলে আমি এইকেইটা পাম ঠিক আছে তাৰপিছত আমি আলোচনা কৰিম 4 নম্বৰ আমাক 4 নম্বৰটোত কৈছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা ঠিক আছে আমাক প্ৰথম নম্বৰটো দিছে যে 1764 হয়নে আমাক মৌলিক উৎপাদক মানে কি সংখ্যাবিলাক মৌলিক সংখ্যাৰে আমি এনেকৈ চুটি হৰণ পদ্ধতিৰে হৰণ কৰি চাব লাগিব মৌলিক সংখ্যা কোনবিলাক আমাৰ গমেই পাইছে তোমালোকে 2 3 5 7 হয়নে এইবিলাক গতিকে আমাৰ ইয়াতে থাকিল 1764 এইটো মই অলপ আগতীয়াকৈ পাতি ল'লোঁ বাৰু তথাপিও নেক্সট এইটো যেতিয়া আমি 2ৰে হৰণ কৰি চাম 2 × 16 তাৰপিছত 16 17 1 বাকী থাকিল আকৌ 16 2 × 16 2 2 গুণে 4 আকৌ 2ৰে 2 4 গুণাত 2 4 গুণাত 2 1 গুণ 2 আকৌ 3ৰে 3 1 গুণ 3 তাৰপিছত কিমান হ'ল 14 হ'ল 3 4 গুণ 12 13 14 2 বাকী ৰ'ল 21 হ'ল 3 7 গুণ 21 আকৌ 3ৰে যাব 3 4 গুণ 12 14 হ'ব 2 বাকী ৰ'ল আকৌ 27 হ'ল 3 9 গুণ 27 এবাৰ 7ৰে যাব 7 7 গুণ 49 তাৰপিছত মই এনেকৈ গোটেইকেইটা এনেকৈ পূৰণ কৰি লিখিলোঁ আৰু এনেকৈ জোৰা কৰিলোঁ ঠিক আছে তাৰপিছত জোৰাৰ পৰা কি কৰি ল'ম আমি এনেকৈ জোৰা কৰি ল'লোঁ জোৰাৰ পৰা আমি কি কৰিছোঁ এটা লৈছোঁ মোৰ ইয়াতে এইটো লিখিব পাহৰি গৈছোঁ দেই 1764 ইয়াতে একচুৱেলি বৰ্গমূল চিনটো ইয়াতে ঠিক আছে তাৰপিছত মানে আমি এই জোৰাৰ পৰা এটা লৈছোঁ হয়নে আৰু 7 3 গুণ 21 21 2 গুণ 42 ঠিক আছে তাৰপিছত আমাক 2 নম্বৰটো দিছে যে আমাক কিমান দিছে 9216 ইয়াক আমি বৰ্গমূল পদ্ধতিৰে ইয়াত বিশ্লেষণ কৰি লৈছোঁ 2 4 গুণ 8 9 12 হ'ল 2 6 গুণ 12 একক নাযায় 0 হ'ল আকৌ 16 হ'ল 2 8 গুণ 16 এবাৰ আকৌ 2ৰে 2 2 গুণে 4 2 3 গুণ 6 2 0 গুণ 0 2 4 গুণ 8 আকৌ 2ৰে 2 1 গুণ 2 2 1 গুণ 2 এক বাকী ৰৈছিল 10 হ'ল 2 5 গুণ 10 2 2 গুণ 4 আকৌ 2ৰে 2 5 গুণ 10 এক বাকী ৰৈছিল 15 হ'ল 2 7 গুণ 14 15 হ'বৰ বাবে এক বাকী ৰ'ল 12 হ'ল 2 6 গুণ 12 আকৌ 2ৰে 2 2 গুণ 4 5 হ'বৰ বাবে 1 বাকী ৰ'ল 17 হ'ল 2 8 গুণ 16 আকৌ 17 হ'বৰ বাবে এক বাকী ৰ'ল আকৌ 16 হ'ল 2 8 গুণ 16 তাৰপিছত
আকৌ ইয়াতে 2 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ আকৌ 2 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 2 3 গুণ 6 7 হ'ব 1 বাকি ৰল 12 হল 2 6 গুণ 12 আকৌ 2 2 18 গুণ 37 আকৌ 2 2 9 গুণ 18 আকৌ 9 3 3 গুণ 9 তাৰ পিছত ইয়াতে মই এনেকে যিমান পাইছো গোটেইকিটা এনেকে পূৰণ দি লিখি ললো তাৰ পিছত মই ইয়াক কি কৰিলো মই জোৰা কৰিলো ঠিক আছে আগতেও কৈছো মই জোৰা কৰিব লাগে আৰু যেটো আমাক বৰ্গমূল লাগে হয়নে গতিকে আমি তাত বৰ্গমূল চিনটো দিব লাগিব 9216 ৰ ওপৰত তাৰ পিছত মই জোৰাৰ পৰা এটা লৈছো জোৰাৰ পৰা এটা লৈছো এটা আৰু গোটেইকিটা পূৰণ কৰাৰ পিছত আমি কিমান পালো 96 ঠিক আছে তাৰ পিছত আমি আৰু কৰিম তাৰ পিছত আমাক 3 নম্বৰটো দিছে 3 নম্বৰটো আমাক দিছে 7 7 4 4 হয়নে ইয়াত আমি 7 7 4 4 ৰ আমি কি কৰিম এনেকে হৰণ কৰি চাম 2 এৰে 2 3 গুণ 6 7 17 হল 2 8 গুণ 16 17 হয়নে আকৌ এটো কিমান হ'ব 14 হল 2 7 গুণ 14 আকৌ 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 1 গুণ 2 3 18 হল 2 9 গুণ 18 আকৌ 2 3 গুণ 6 আকৌ ইয়াতে এক বাকি ৰল 12 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 9 গুণ 18 হয়নে 19 13 হল 2 6 গুণ 12 তাৰ পিছত 12 12 হবৰ পিছত 13 হবৰ আৰু 1 বাকি থাকিল 16 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 4 গুণ 8 তাৰ পিছত 16 হল 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 এইবাৰ 121 কিমানেৰে যাব আমাৰ 11 এৰে যাব ঠিক আছে 11 গুণ আমাৰ 121 তাৰ পিছত এটোৰ আমি গোটেই গিটাৰ নেকে যিমান পাইছো গোটেই গিটা পূৰণ এনেকে আমি পাতি লম 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 আৰু 11 পূৰণ 11 এনেকে আমি যিমান পাইছো গোটেই গিটা লিখিছো আমাক যেহেতু কি লাগে বৰ্গমূল লাগে গতিকে 7 7 4 4 ইয়াৰ ওপৰত আমি বৰ্গমূল চিনটো দি ললো মই আগতেও কৈছো জোৰা কৰিব দিছো বাৰ কৈছো জোৰা তাৰ প্ৰত্যেক জোৰাৰ পৰা আমি এটা লম হয়নে এনেকে আমি এটা লৈছো ঠিক আছে তাৰ পিছত আমি 2 2 গুণ 4 7 2 গুণ 8 8 11 গুণ 88 ঠিক আছে তাৰ পিছত আমাক 4 নম্বৰটোত কৈছে যে 9801 এইটোকো আমি এনেকৈ কৰি চাম কাষত 9801 হয়নে আমি ফাৰ্ষ্ট চাব লাগিব এইটোক আমি 3 ৰে চাম ঠিক আছে 3 3 গুণ 9 3 2 গুণে 6 তাৰ পিছত 20 হল 3 6 গুণ 18 মানে 19 20 2 বাকিৰ 21 হল 3 7 গুণ 21 আকৌ এবাৰ 3 ৰে যাব 3 1 গুণ 3 তাৰ পিছত 2 অকটো নাযায় 0 হল মানে নাই তাৰ পিছত 3 8 গুণ 24 25 26 2 বাকি 27 হল 3 9 গুণ 27 আকৌ 3 ৰে যাব 3 3 গুণ 9 তাৰ পিছত 3 3 গুণ 9 10 18 হল 3 6 গুণ 18 আকৌ 3 3 গুণ 9 আকৌ 3 ৰে যাব 3 1 গুণ 3 3 2 গুণ 6 3 1 গুণ 3 এবাৰ 121 কি এৰে যাব 11 ৰে যাব 11 11 গুণ 121 গতিকে ইয়াত আমি কিমান পালো গোটেইকিটা যিমান পাইছো এনেকে লিখি ললো মানে নাই এনেকে লিখি ললো 11 পূৰণ 11 তাৰ পিছত মই আগতেও কৈছো কি কৰিব লাগে আমি এনেকা জোৰা কৰিব লাগে হয়নে গতিকে আমি 9801 ৰ প্ৰত্যেকৰ পৰা আমি জোৰাৰ পৰা এটা লম হয়নে গতিকে 3 3 গুণ 9 আৰু 11 আৰু 9 পূৰণ কৰিলে কিমান হ'ব আমাৰ 99 গতিকে 4 নম্বৰটো তোমালোকে বুজি পাইছা তাৰ পিছত আমাক 5 নম্বৰটো দিছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব আমাক ইমান 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 এইকেইটা দি থৈ দিছে ঠিক আছে এইটা আমাক ওলাব দিছে গতিকে এতিয়া আমি নাম্বাৰ 1 2 আমাৰটো আছিলে যে 1525 ঠিক আছে ইয়াক আমি চুটিহৰণ পদ্ধতিৰে এনেকে কৰি চাম গতিকে আমাৰ কি হেৰে যাব অবিয়াসলি 5 এৰে যাব হয়নে 5 আছে যেহেতু 5 3 গুণ 15 ঠিক আছে তাৰ পিছত 2 ক নাযায় 0 হল 5 5 গুণ 25 আকৌ 5 এৰে 5 6 গুণ 30 5 1 গুণ 5 হয়নে এতিয়া 61 কিমানেৰে যাব 61 তেনেকুৱা যোৱা একো নাই গতিকে বা 61 এৰে যাব বুলি ক'ব অনলি 61 এৰে যাব গতিকে 61 গুণ 61 হয়নে তাৰ পিছত আমি কি লিখিব পাৰো 5 পূৰণ
5 পূৰণ 61 এনেকৈ লিখিব পাৰোঁ হয়নে কিন্তু মই তাৰপিছত ইয়াক আমি কি কৰিব লাগে জৰা জৰা কৰিব লাগে কি কৰিব লাগে জৰা জৰা কৰিব লাগে ইয়াত আমাৰ 5টো জৰা হ'ল ঠিক আছে কিন্তু আমাৰ আৰু জৰা হ'বৰ কাৰণে 61 এটা লাগে আমাৰটো 61টো নাই হয়নে গতিকে জৰা হ'বৰ কাৰণে আমাক কি লাগে 61 লাগে গতিকে পূৰ্ণবৰ্গ সংখ্যা হ'বৰ কাৰণে আমাক কি লাগে 61 লাগে মানে আৰু এটা যদি 61 হ'ল হয় তেনেহ'লে 1525 সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ল হয় সেই 61টো নাই কাৰণে আমাৰ আজি 1525টো পূৰ্ণবৰ্গ হোৱা নাই তো আমি এনেকৈ লিখিব লাগিব যে এতিয়া এতেকে পূৰণ কৰিবলগীয়া আমি লিখিব লাগিব যে এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো তো বাৰু এনেকৈ দিছোঁ অলপ এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 61 মানে আমি যদি 61ৰে পূৰণ কৰোঁ তেনেহ'লে 1525 সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব বুজি পাইছে 1 নম্বৰ এবাৰ আমি নেক্সট আৰু আলোচনা কৰিম 2 নম্বৰ তাৰপিছত 2 নম্বৰটো দিছে যে আমাক 1008 ঠিক আছে ইয়াকো আমি এনেকৈ কৰি চাম 1008ক 2ৰে কৰি চালি 2 5 গুণ 10 0 2 4 গুণ 8 আকৌ 2ৰে 2 2 গুণ 4 10 হ'ল 2 5 গুণ 10 2 2 গুণ 4 আকৌ 2ৰে 2 1 গুণ 2 2 2 গুণ 4 5 12 2 6 গুণ 12 আকৌ 2ৰে 2 6 গুণ 12 2 3 গুণ 6 হয়নে গতিকে 63 কিহেৰে যাব পাৰে 3ৰে যাব পাৰে 3 2 গুণে 6 3 1 গুণ 3 আৰু 21ক 3 7 গুণ 21 এতিয়া 7কটো নাযায় গতিকে আমি ফাৰ্ষ্ট জৰা জৰা কৰি লিখি লওঁ মানে যিমান আছে গোটেইকেইটা লিখি ল'লোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 তাৰপিছত আমি জৰা জৰা কৰিম ঠিক আছে জৰা জৰা কৰিম আমাৰ ইয়াতে এইটো 2 জৰা হ'ল এইটো 2ও জৰা হ'ল এই 3টোও জৰা হ'ল জৰা হোৱা নাই কি আমাৰ 7টো মানে আমাক কি লাগে আৰু এটা 7 লাগে 7 হোৱা হ'লে এই 7টো জৰা হ'ল হয়নে নাই এতেকে আমাক কি লাগে 7 লাগে এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটোৱে আমাৰ কি 7 এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ল আমাৰ 7 আমি যদি 7ৰে পূৰণ কৰোঁ তেনেহ'লে 1008 সংখ্যাটো এটা আমাৰ পূৰ্ণবৰ্গ সংখ্যা হ'ব এবাৰ আমি আকৌ কৰি চাম আমি 3 নম্বৰ ঠিক আছে 3 নম্বৰটো আমাক দিয়া আছিল 2028 হয়নে তাৰপিছত আমি 2028ক আমি এনেকৈ কৰি চাম 2 1 গুণ 2 0 2 1 গুণ 2 2 4 গুণ 8 আকৌ 2ৰে 2 5 গুণ 10 0 2 7 গুণ 14 আকৌ 2ৰে 2 2 গুণ 4 2 5 গুণ 10 সৰি 2ৰে নাযাব ইয়াক 3ৰে চাব লাগিব 3 1 গুণ এইটো অলপ কাটা কাটি হ'ল বাৰু সৰি 3 1 গুণ 3 তাৰে পিছত 4 5 20 হ'ল 3 6 গুণ 18 19 20 3 9 গুণ 27 169 এবাৰ 169ক কিহেৰে যাব 169ক যাব 13ৰে 13 গুণ 69 হয়নে গতিকে এইটাক আমি জৰা জৰা কৰি আগৰ নিচিনা এনেকৈ পূৰণ চিন দি ল'ম গতিকে মই কৈছিলোঁ নহয় জৰা জৰা এইটোক জৰা হ'ল এইটোও জৰা হ'ল কিন্তু জৰা নহ'ল কোনটো আমাৰ 3টো মানে আমাক জৰা হ'বৰ কাৰণে আৰু এটা 3 লাগে এতেকে আমাক পূৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ব কিমান হ'ব আমাৰ 3 আৰু যদি এটা 3 হ'ল হয় 2028টো আমাৰ কি হ'ল আকৌ পূৰ্ণবৰ্গ সংখ্যা হ'ল মানে আমাৰ পূৰণ কৰিবলগীয়া সংখ্যাটো 3 তাৰপিছত আমাৰ 4 নম্বৰটো আছে আমাৰ 768 এইটোক আমি কৰি চাম 2 3 গুণ 6 16 হ'ল 2 গুণ 16 হয়নে আকৌ 2 4 গুণ 8 আকৌ 2ৰে যাব 2 1 গুণ 2 2 9 গুণ 18 2 2 গুণ 4 আকৌ 2ৰে যাব 2 9 গুণ 18 2 6 গুণ 12 মানে এবাৰ 3ৰে যাব 3 3 গুণ 9 3 2 গুণ 6 2ৰে যাব 2 16 গুণ 32 আৰু 2ৰে যাব 2 8 গুণ 16 আকৌ 2ৰে যাব 2 4 গুণ 8 আকৌ 2ৰে যাব 2 2 গুণ 4 হয়নে গতিকে এইটোক আমি গোটেইকেইটা যিমান আছে পূৰণ কৰি ল'ম ঠিক আছে গোটেইকেইটা আমি কি কৰিলোঁ জৰা জৰা কৰি ল'লোঁ ঠিক আছে এনেকৈ আমি এইটো জৰা তাৰপিছত এইটো জৰা
এইটো জোড়া আৰু এইটো জোড়া ঠিক আছে গোটেইকেইটা আমাৰ জোড়া জোড়া হৈ আছে কিন্তু আমাৰ ইয়াতে জোড়া হৈ থকা নাই কি তিনিটো জোড়া হৈ থকা নাই হয়নে আমি এনেকৈ লিখিব লাগিব যে এতেকে পূৰণ কৰিবলগীয়া এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ল ইমান 3 ঠিক আছে তোমালোকে বুজি পাইছা তাৰপিছত আমাক 6 নম্বৰটোত কৈছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব নাম্বাৰ 1 468 নাম্বাৰ 2 1584 নাম্বাৰ 3 2645 আৰু নাম্বাৰ 4 1620 ঠিক আছে সেম 5 নম্বৰত যেনেকৈ কৰিছোঁ সেম তেনেকুৱাই নিয়ম ঠিক আছে গতিকে আমি 1 নম্বৰটো আমি কৰি চাওঁ 1 নম্বৰটো আছে আমাৰ 468 ইয়াত আমি কাষত 468 কৰি চাম হয়নে 2এৰে 2 দুগুণে 4 2 3 গুণ 6 2 4 গুণ 8 আকৌ 2এৰে 2 1 গুণ 2 2 1 গুণ 2 14 2 7 গুণ 14 হয়নে গতিকে 117ক আমাৰ কিহেৰে যাব পাৰে 117ক আমাৰ আমি যদি 3ৰে চাওঁ 3ৰে যাব ঠিক আছে 3 3 গুণ 9 10 11 7 চল 3 9 গুণ 7 আকৌ 3ৰে 3 1 গুণ 3 3 3 গুণ 9 এতিয়া যদি আমি গোটেইকেইটা এনেকৈ লিখিলোঁ হয়নে গোটেইকেইটা আমি এনেকৈ লিখিলোঁ আমি যদি জোড়া জোড়া কৰি চাওঁ জোড়া 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 কিন্তু আমাৰ ইয়াত জোড়া কোনটো নাই 13টো জোড়া নাই আমাৰ তাৰমানে কি গোটেইকেইটা জোড়া হৈছে হয়নে নাই গোটেইকেইটা আমাৰ জোড়া হৈছে কিন্তু ইয়াতে আমাৰ কি নাই 13টো আমি লিখিব লাগিব যে এতেকে হৰণ কৰিবলগীয়া তাত আমাৰ পূৰণ কৰিবলগীয়া আছিল ইয়াতে কিন্তু হৰণ কৰিব এতেকে হৰণ কৰিব লগা সৰু সংখ্যাটো সেম আৰু সেম নিয়ম এতেকে হৰণ কৰিব লগা সৰু সংখ্যাটো হ'ল 13 ঠিক আছে তাৰপিছত আমাক 2 নম্বৰটো দিছে যে কি 1584 হয়নে নাই আমি 1584কো আমি কৰি চাম 2 7 গুণ 14 15 18 2 9 গুণ 18 2 2 গুণ 4 আকৌ 2এৰে 2 3 গুণ 6 19 হ'ল 2 9 গুণ 18 19 এক বাকী ৰ'ল 12 হ'ল 2 6 গুণ 12 3ৰে যাব 3 1 গুণ 3 3 3 গুণ 9 3 2 গুণ 6 আকৌ 2এৰে যাব 2 8 গুণ সৰি 2 6 গুণ 12 2 6 গুণ 12 13 আকৌ 12 2 6 গুণ 12 আকৌ 2এৰে 2 3 গুণ 6 2 3 গুণ 6 আকৌ 3ৰে 3 11 গুণ 11 গুণ 33 হয়নে আমি যদি ইয়াক যদি গোটেইকেইটা আমি কি কৰিলোঁ এনেকৈ লিখি ল'লোঁ হয়নে গোটেইকেইটাক যদি আমি জোড়া কৰি ল'লোঁ ঠিক আছে এইটো জোড়া কৰিলোঁ এইটো আৰু এইটো জোড়া কিন্তু আমাৰ ইয়াতে কি নাই 11টো জোড়া নাই হয়নে নাই গতিকে আমাক আৰু এটা কি লাগে 11 লাগে হয়নে নাই আমি এনেকৈ লিখোঁ এতেকে হৰণ কৰিব লগা সৰু সংখ্যাটো হ'ল 11 তাৰপিছত আমাৰ 3 নম্বৰটোত আছে 2645 ইয়াক আমি কৰি চাম হয়নে নাই শেষত 5 আছে অবভিয়াছলি 5এৰে যাব হয়নে 5এৰে যাব গতিকে 5এৰে যাব 5 5 গুণ 25 26 14 হ'ল 5 দুগুণে 10 11 12 13 14 4 বাকী ৰ'ল 45 হ'ল 5 9 গুণ 45 529 কিমানৰে যাব 23 23 গুণ 529 ঠিক আছে ইয়াক আমি লিখি দিলোঁ 5 × 23 × 23 মানে এই দুটা জোড়া হৈছে জোড়া কি হোৱা নাই 5টো হোৱা নাই মানে জোড়া কি হোৱা নাই 5টো জোড়া হোৱা নাই তাৰমানে মই কি লিখিব পাৰোঁ 5টো জোড়া হোৱা নাই এতেকে হৰণ কৰিব লগা এতেকে হৰণ কৰিব লগা সৰু সংখ্যাটো হ'ল 5 হয়নে তাৰপিছত 4 নম্বৰটো আমাক দিয়া আছে কি দিয়া আছে 1620 ইয়াকো আমি এনেকৈ কৰি চাম মই ভাবোঁ তোমালোকে বুজি পাইছা একদম ইজি তাৰপিছত 1620ক আমাৰ 2এৰে 2 8 গুণ 16 হয়নে আকৌ 2 1 গুণ 2 0 আকৌ 2এৰে 2 4 গুণ 8 10ক নাযায় 0 2 5 গুণ 10
এবাৰ 5ৰে যাব 5 8 গুণ 40 5 8 গুণ 5 কিমানৰে যাব 3ৰে যাব হয়নে 3ৰে কেইবাৰ যাব আমাৰ 3 2 6 7 8 3 7 গুণ 21 আকৌ 3ৰে 3 9 গুণ 27 আকৌ 3ৰে 3 3 গুণ 9 ঠিক আছে এইটা মই এনেকৈ লিখিলোঁ 2 পূৰণ 2 পূৰণ 5 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 মানে গোটেইকেইটা জোৰা কোনটো নাই 5টো নাই এতেকে হৰণ কৰিব লগা এতেকে হৰণ কৰিব লগা সৰু সংখ্যাটো হ'ল কিমান 5 ঠিক আছে তাৰপিছত আমাক 7 নম্বৰটোত কৈছে যে সেনাৰ কেম্প এটাত নায়কজনে 1764 জন 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল ঠিক আছে তাৰ বাবে আমি কি কৰিব লাগিব ঠিক আছে প্ৰশ্নটো মই লিখি দিয়া নাই বাৰু কিতাপতে চাই ল'বা তোমালোকে গতিকে আমাৰ কিমানজন আছিল সৈন্য 1764 জন আছিল হয়নে নাই ইয়াক আমি ছুটি হৰণ পদ্ধতিৰে এনেকৈ কৰি চাম 2 গুণ 16 হয়নে 17 আকৌ 2 গুণ 16 আকৌ 2 2 গুণ 4 আকৌ 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 তাৰপিছত আৰু কিহেৰে যাব পাৰে আমাৰ তাৰপিছত আমাৰ আছে 3ৰে যাব ঠিক আছে 3ৰে 3 1 গুণ 3 3 4 গুণ 12 আৰু 3 7 গুণ 21 আকৌ 7ৰে যাব 7 2 গুণ 14 7 8 গুণ 7 আকৌ 7ৰে যাব 7 3 গুণ 21 গতিকে মই 1764 ইকুৱেলটো মই কিমান লিখিলোঁ গোটেইকেইটা পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 7 পূৰণ 7 পূৰণ 3 আমি গোটেইকেইটা যদি জৰা কৰি যদি চাওঁ এইটো জৰা মানে এইটো জৰা গোটেইকেইটা আমাৰ জৰা হৈছে গতিকে ইয়াৰ আমি বৰ্গমূল উলিয়াব লাগিব আৰু গোটেইকেইটা জৰাৰ পৰা এটা আহিব গতিকে কিমান হ'ল আমাৰ 3 2 গুণ 6 আৰু 7 6 গুণ 42 জন গতিকে আমাৰ কিমানজন সৈনিক আছিল 42 জন সৈনিক আছিল মানে প্ৰতিটো শাৰীত ইয়াতে লিখি দিব পৰা এতেকে প্ৰতিটো শাৰীত 42 জনকৈ প্ৰতিটো শাৰীত 42 জনকৈ সৈনিক আছিল তাৰপিছত আমাক 8 নম্বৰটো দিছে যে 4 9 আৰু 10ৰে পূৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিওৱা প্ৰথম আমি 4 9 আৰু 10ৰ লসাগু উলিয়াই ল'ম ঠিক আছে 2ৰে কৰিলোঁ 2 2 গুণ 4 9ক নাযায় 2 5 গুণ 10 এবাৰ 3ৰে 2ক নাযায় 3 3 গুণ 9 5 ঠিক আছে আমি লসাগু উলিয়াম যিহেতু আমি কি কৰিলোঁ গোটেইকেইটা আমি 2 পূৰণ 3 পূৰণ মানে গোটেইকেইটা এনেকৈ পূৰণ কৰি ল'লোঁ লওঁতে কিমান হ'ল 3 2 গুণ 6 6 2 গুণ 12 তাৰপিছত 12টো তোমাৰ কিমান হ'ল 180 হ'ল কিমান হ'ল 180 আমি যদি গোটেইকেইটা পূৰণ কৰি চাওঁ আৰু ঠিক আছে কিমান হ'ল আমাৰ 180 হ'ল তাৰপিছত আমাক প্ৰশ্নটোত কৈছে যে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো আমি এনেকৈ লিখিব লাগিব এতেকে 4 9 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো হ'ব কিমান হ'ব হয়নে নাই ইয়াতে আমাৰ কি আছিল গোটেইকেইটা 2 2 জৰা আছিল 3 3 জৰা আছিল মানে আৰু এটা কিহৰ কমি আছিল এটা আমাৰ 5ৰ কমি আছিলে তেতিয়াতো আমি লসাগু 180 পাইছিলোঁ ঠিক আছে সেইখিনিত কিন্তু আমাক আৰু এটা জৰা হ'বৰ কাৰণে লাগিছিল কি 5 লাগিছিল হয়নে নাই এতেকে আমি ইমানৰ লগত কি কৰিব লাগিব যেহেতু এটা 5ৰ কমি আছিল গতিকে আমি এটা 5 পূৰণ দিব লাগিব এতিয়া আমি যদি 180 আৰু 5 18 5 গুণ 90 আৰু এটা 0 এতেকে মানে 4 9 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো হ'ব 900 ঠিক আছে পিছত আমাক দিছে যে 9 নম্বৰ হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা ঠিক আছে
এইকেইটা নিয়মত কিন্তু তোমালোকে অকণমান গুৰুত্ব দিবা মোষ্ট কনচেপচুৱেল হয় মানে বস্তুখিনি অকণমান পাজল হয় গতিকে অকণমান গুৰুত্ব সহকাৰে বুজিব চেষ্টা কৰিবা গতিকে আমাক নম্বৰ 1টো কিমান দি থৈ দিছিল তাৰপিছত এইটোত আমাক 1 নম্বৰটো দিয়া আছে যে 2116 আমি ফাৰ্ষ্ট ইয়াক কি কৰি ল'লোঁ এনেকৈ জৰা কৰি ল'লোঁ ঠিক আছে সোঁফালৰ পৰা জৰা কৰিলোঁ আমাক যিহেতু হৰণ পদ্ধতিত কৈছে গতিকে ইয়াক আমি ফাৰ্ষ্ট হৰণ চিন দি ল'লোঁ মানে হৰণ দিলোঁ গতিকে এইটোত মই যে কৈছোঁ অকণমান কনচেপ্ট সোমাই আছে মানে আমি এনেকুৱা সংখ্যাৰে হৰণ কৰিব লাগিব এনেকুৱা সংখ্যাৰে হৰণ কৰিব লাগিব যিটো মানে ইয়াৰ সমান মানে সেম সংখ্যাৰে এনেকুৱা নহয় যে কিবা সংখ্যাৰ লগত কিবা পূৰণ দিব পাৰোঁ আমি তেনেকুৱা নহয় সেম সংখ্যাৰে হ'ব লাগিব ঠিক আছে গতিকে সেম সংখ্যা কি মই যদি 2 দিওঁ ইয়াতো 2 দিওঁ ইয়াতো 2 দিওঁ 2 2 গুণ 4 সমান নহয় 3 3 গুণ 9 সমান নহয় 4 4 গুণ 16 মানে ইয়াত কৰি সৰু হয় আৰু যদি মই 5 5 গুণ 25 দিওঁ মানে বেছি ডাঙৰ হৈ যায় গতিকে মই 4 দিব পাৰোঁ হয়নে 4 4 গুণ 16 বুজি পাইছা গতিকে 21ৰ পৰা 16 গ'লে কিমান 5 সেইটো তোমালোকে বুজি পাইছা ঠিক আছে তাৰপিছত এটা নিয়ম আছে যে আমি কি কৰিব লাগে এইটো যিমান থাকে 4 আছে ন গতিকে আমি তাৰ দুগুণ ল'ব লাগিব কিমান ল'ব লাগিব দুগুণ মানে 4 দুগুণ 8 ইয়াতে কিমান হ'ব আমাৰ 8 হ'ব ঠিক আছে তাৰপিছত আৰু এটা নিয়ম আছে আমি এইটোক নমাব লাগিব কাৰণ আমি অনলি একটোক নমাব নোৱাৰোঁ কাৰণ যেটো জোৰা গতিকে আমি দুটাকে নমাব লাগিব এইটো বুজি পাইছা আমি জোৰা যেহেতু দুটাক আমি একেলগে নমাব লাগিব তাৰপিছত ইয়াতে নিয়মটো কি ইয়াৰ মই দুগুণ কৰিব লাগিব বুলি কৈছিলোঁ গতিকে 4 দুগুণ কিমান হ'ল আমাৰ 4 দুগুণ 8 হ'ল গতিকে ইয়াতে আমি এনেকুৱা এটা সংখ্যা দিব লাগিব ধৰা হ'ল মই যদি তাৰপিছত মই যদি ইয়াতে যদি 1 দিওঁ মানে ধৰা হ'ল মই 8ৰ কাষত মই 1 দিলোঁ মানে পূৰণ কৰিব লাগিব আমি 1এৰে গতিকে 1 গুণ 1 1 গুণ 8 গতিকে মই এইখিনিত যদি মই 2 দিওঁ মানে 82 হ'ব ইয়াতো আমি 2 পূৰণ কৰিব লাগিব তেতিয়া 2 দুগুণ 4 2 গুণ 16 164 তেতিয়াও মিলা নাই বস্তুটো মিলিব লাগিব তাৰপিছত ইয়াতে যদি আমি যদি 3 দিওঁ ইয়াতে যদি আমি এইখিনিত যদি আমি যদি 3 দিওঁ মানে ইয়াকো আমি এনেকৈ 3ৰে পূৰণ কৰিব লাগে 3 3 গুণ 9 3 8 গুণ 24 মানে এতিয়াও মিলা নাই ইয়াতে যদি আমি যদি 4 দিওঁ মানে 84 হ'ব ইয়াকো আমি 4ৰে পূৰণ কৰিব লাগে 4 4 গুণ 16 16 হাতে 1 8 4 গুণ 32 7 33 সৰি 4 4 গুণ 16 16 হাতে 1 8 4 গুণ 32 7 33 এতিয়াও মিলা নাই ইয়াতে যদি মই যদি 5 দিওঁ মানে 85 ইয়াকো আমি 5এৰে পূৰণ কৰিব লাগিব ঠিক আছে 5 5 গুণ 25ৰ 5 হাতে 2 8 5 গুণ 40 41 42 এতিয়াও মিলা নাই ইয়াতে যদি মই যদি 6 দিওঁ মানে 86 ইয়াকো আমি 6এৰে পূৰণ কৰিব লাগিব 6 6 গুণ 37 6 হাতে 3 8 6 গুণ 48 49 50 51 হয়নে গতিকে 516 মিলি গৈছে গতিকে ইয়াতে আমি কিমান দিব লাগিব 6 দিব লাগিব ইয়াতো 6 দিব লাগিব দিয়াৰ লগে লগে কিমান হ'ল আমাৰ 516 হয়নে এতেকে আমাক কি হ'ব এতেকে বৰ্গমূল আমাৰ কিমান হ'ব এতেকে বৰ্গমূল হ'ব প্লাস মাইনাস 46 ঠিক আছে সৰি এইটো তোমালোকে এইখিনি কাটি দিবা √2116 এজুগলটো আমি কিমান পাইছোঁ 46 পাইছোঁ ন গতিকে এইটো আমি 46 এনেকৈ লিখিবা বৰ্গমূল হ'ব এনেকৈ নিলিখিবা √over চিন দিবা ঠিক আছে তাৰপিছত আমাক 2 নম্বৰটো দিছে যে আমাক 4761 এইটোকো আমি এনেকৈ কৰি চাব লাগিব হয়নে 4761 তাৰপিছত ইয়াক আমি এনেকৈ জৰা কৰিব লাগিব তাৰপিছত আমি চাব লাগিব যে এনেকুৱা কি সংখ্যাৰে আমি মানে ডাবল পূৰণ কৰিলে মানে আমি এইটোৰ সমান পাওঁ ঠিক আছে এনেকৈ চাব লাগিব যে 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 এনেকৈতো নিমিলে 6 6 গুণ 37 7 7 গুণ 49 মানে 6 6 গুণ 37 7 7 গুণ 49 বেছি ডাঙৰ হৈ যায় 49 7 7 গুণ কিন্তু 6 6 গুণ 37টো মিলে ঠিক আছে গতিকে আমি কিমান দিলোঁ 6 দিলোঁ 6 6 গুণ 37 তাৰপিছত কিমান হ'ব 7ৰ পৰা 6 গ'লে 1 4ৰ পৰা 3 গ'লে 1 আৰু এইটো আমিতো অনলি এটা নমাব নোৱাৰোঁ যিহেতু জোৰা কৰা আছে কি কৰিব লাগিব আমি দুটা নমাব লাগিব হয়নে
তাৰপিছত ইয়াৰ কেইগুণ কৰিব লাগে মই প্ৰথম গণিতটো বুজাই দিছোঁ দুগুণ কৰিব লাগে 6ৰ দুগুণ কিমান 6 দুগুণ 12 তাৰপিছত আমি এটা ইয়াত এনেকুৱা মানে অংক দিব লাগিব মই আগতেও বুজাইছোঁ ইয়াতে যদি 1 দেও তাৰ লগতো আমি হেনেকে 1 পূৰণ কৰিব লাগিব 2 ইয়াতে যদি আমি 2 দেও তাৰ তলত আকৌ 2 দি পূৰণ কৰিব লাগিব কিন্তু এনে দিলেতো নহব ন এটোৰ সমান আমি পাব লাগিব মিলিব লাগিব যে তাৰপিছত আমি ভাবিব পাৰো যে এনেকুৱা কি সংখ্যা আমি শেষত 1 পাও 7 4 গুণ 16 5 5 গুণ 25 6 6 এইবিলাকত নাপাওঁ আমি কিহত পাওঁ মানে আমি যদি 9 দাও মানে 9 9 গুণ 81 9 দিলে পাওঁ গতিকে আমি যদি 1 2 ইয়াতে যদি আমি যদি 9 দিও তাৰ লগত যদি আমি 9 পূৰণ কৰো ঠিক আছে 9 9 গুণ 81 1 হাতে 8 থাকিল 9 দুগুণে 18 19 20 21 22 23 9 দুগুণ 18 19 20 21 22 23 24 25 26 ঠিক আছে 26ৰ 6 আৰু হাতে 2 থাকিল তাৰপিছত 9 গুণ 9 10 11 দেখিছানে 1161 ওলাইছে মানে ইয়াৰ সমান ওলাইছে তানে ইয়াতে 9 দিলে আমি ইয়াতে 9 দিব লাগিব দিলে আমি কিমান পাও 1161 হয়নে এতেকে আমাৰ কি হ'ব এতেকে বৰ্গমূল কিমান হ'ব ৰুট ওভাৰ দিব লাগিব 4761 ইমানৰ বৰ্গমূল আমাৰ কিমান হ'ব 69 ঠিক আছে তাৰপিছত আমাক 3 নম্বৰটো দিছে যে এবাৰ আমি 3 নম্বৰটো কৰিম 3 নম্বৰটো দিছে যে আমাক 576 ইয়াকো আমি এনেকৈ কৰিব লাগিব 576 আমি শেষৰ পৰা জোৰা কৰিম হয়নে তাৰপিছত আমি শেষৰ পৰা এনেকৈ জোৰা কৰিম এনেকৈ কি সংখ্যা দিলে ইয়াৰ সমান 2 দিলে 2 দুগুণ 4 3 দিলে বেছি ডাঙৰ হৈ যায় গতিকে 2 দিব লাগিব 2 দুগুণ 4 5ৰ পৰা 4 গলে 1 ঠিক আছে আৰু আমি এটা কৈ নমাব নোৱাৰো জোৰা হিচাপত নমাব লাগিব গতিকে 7 আৰু 6 নমালো তাৰ পিছত ইয়াৰে দুগুণ মানে 2 দুগুণ 4 তাৰ পিছত এনেকুৱা আৰু কি আছে আমি যদি মানে 1 দিও এফালে 1 দিলে আমি ইয়াতে 1 দিব লাগিব হয়নে ইয়াতে 2 দিলে তাৰ পিছত আমি চাব লাগিব যে এনেকুৱা কি সংখ্যা দিলে ইয়াৰ সমান হয় 4 দিলে সমান হয় চাই ল আমি আৰু 4 দিলো 4 পূৰণ কৰিলো 4 4 গুণ 16 হাতে 1 4 4 গুণ 16 হাতৰ হাতে 17 দেখিছানে 176 ইয়াতে 176 মানে 4 দিলে মিলিব হয়নে 4 দিলে মিলিব কিমান হল 176 ঠিক আছে এতেকে আমাৰ বৰ্গমূল কিমান হ'ব 576 24 ঠিক তেনেদৰে আকৌ 4 নম্বৰটো আমাক কি দিছে 4 নম্বৰটো দিছে আমাক 6084 হয়নে ইয়াকো আমি এনেকৈ কৰি চাম 6084ক আমি কি কৰিম শেষৰ পৰা এনেকৈ জোৰা জোৰা কৰিম ঠিক আছে এনেকুৱা কি সংখ্যা দিলে মিলে 6 6 গুণ 37 7 7 গুণ 49 8 8 গুণ 64 8 দিলে বেছি ডাঙৰ হৈ যায় 7 দিলে মিলে মানে 7 7 গুণ 49 ঠিক আছে তাৰপিছত কিমান হল ইয়াতে বিয়োগ কৰিলে 10 পৰা 9 গলে 1 আৰু ইয়াতে 5ৰ পৰা 4 গলে 1 আৰু আমি জোৰা হিচাপত নমাব লাগিব এটা কৈতো নমাব নোৱাৰো তাৰপিছত আমি কি কৰিলো ইয়াৰ দুগুণ কৰিব লাগিব ইয়াৰ দুগুণ কিমান হ'ব 7 দুগুণ 14 এনেকুৱা কি আখৰ দিলে মানে কি অংক দিলে আমি পিছফালে ইয়াৰ লগত মিলিব চাব লাগিব আমি যদি আমি 7 4 গুণ 16 6 6 গুণ 37 7 8 গুণ 49 8 8 গুণ 64 মানে পিছফালে 4 থকা আখৰ আমি কি পাওঁ যদি আমি 8 দিও আৰু 8 দি চাও দিলে তেনেকুৱাকৈ আমি পিছফালে 4 পাওঁ মানে শেষৰটো চাই হে মিলাব লাগিব মানে 8 আৰু 8 পূৰণ কৰিলে 64 64ৰ 4 হাতে থাকিল 6 8 4 গুণ 32 33 34 35 37 38 38 38ৰ 8 হাতে 3 থাকিল 8 গুণ 8 9 10 11 দেখিছানে 1184 ওলাইছে মানে ইয়াৰ সমান ওলাইছে মানে আমি গম পালো যে 8 দিলে মিলিব 1488 ৰ লগত আকৌ আমি 8 পূৰণ কৰিলে কিমান পাওঁ 1184 হয়নে ইমানৰ সমান পালো এতেকে বৰ্গমূল কিমান হ'ব আমাৰ এনেকে বৰ্গমূল চিন দিলো 6084 আমাৰ বৰ্গমূল কিমান হ'ব 78 ঠিক আছে তাৰ পিছত আমাক এবাৰ দিছে 10 নম্বৰ মই প্ৰশ্নটো নিলিখো কিতাপতে দেখাই দিছো 10 নম্বৰত কৈছে যে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা সেম 9 নম্বৰৰ নিচিনা কথাটো হল কি ইয়াক আমাক কি কৰিব দিছে দশমিক মানে দশমিকৰ পিছত কৰিব দিছে দশমিক সংখ্যাবোৰৰ বৰ্গমূল উলিয়াব দিছে ঠিক আছে আমি চাই লও আমি প্ৰথম 10ৰ 1 নম্বৰটো কৰিম দশমিক সংখ্যাৰ বৰ্গমূল উলিয়াম এটো ইমান দি থৈ দিছে ইয়াৰো সেম নিয়ম যেনেকৈ আছে হেনেকৈ শেষৰ পৰা আমি জোৰা জোৰা কৰিলো ঠিক আছে এনেকুৱা আমি কি সংখ্যা দিলে 12ৰ সমান হ'ব 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 4 দিলে বেছি ডাঙৰ হৈ যায় গতিকে আমি কিমান দিব লাগিব 3 দিব লাগিব 3 3 গুণ 9 হয়নে 3 3 গুণ 9 12 পৰা 9 গলে কিমান 3
হয়নে আৰু ইয়াতে যেহেতু দশমিক আছে ইয়াতো আমি কিমান দিলোঁ দশমিক দিলোঁ আৰু ইয়াতে আমি জোৰা হিচাপত নমাব লাগিব তো অনলি এটা নমাব নোৱাৰোঁ 25টোকে আমি নমাই দিলোঁ গোটেই ঠিক আছে তাৰপিছত 3ৰ দুগুণ যদি আমি কৰোঁ কিমান পাম 6 পাম ইয়াতে আমি এনেকুৱা কি সংখ্যা দিব লাগিব যিটো দিলে পূৰণ কৰিলে আমি 325ৰ সমান পাওঁ ঠিক আছে বা 325 পাওঁ মানে শেষত যেহেতু 5 আছে আমি 5 থকা সংখ্যা কি পাওঁ 5ৰ আমি 5 দিলে চাগে 5 5 গুণ 25 যদি মই 6ৰ লগত যদি 5 দি চাওঁ আই থিংক এইটো পাব পাৰোঁ 5 5 গুণ 25ৰ 5 হাতে 2 থাকিল 6 5 গুণ 30 31 32 দেখিছানে 3 to 5 ওলাইছে ইয়াতো আমি কিমান পালোঁ মানে 5 দিলে ইয়াতে 5 দিলে আমি কি পাওঁ 3 2 5 পাওঁ মানে বুজি পাইছা এতেকে √12.25ৰ বৰ্গমূল আমাৰ কিমান হ'ব 3.5 বুজি পাইছা তোমালোকে ঠিক তেনেদৰে আকৌ 2 নম্বৰটো আমাক কি দি থৈ দিছে 24.01 ঠিক আছে 24.01 গতিকে 24.01 আমি যদি ইহঁতক শেষৰ পৰা যদি এনেকৈ জৰা কৰোঁ ন জৰা কৰিলোঁ গতিকে 2 2 4 3 3 এনেকৈতো নিমিলিব 4 4 গুণ 16 5 5 গুণ 25 মানে 5 দিলে বেছি ডাঙৰ হৈ যায় গতিকে 4 দিব লাগিব 4 4 গুণ 16 ঠিক আছে গতিকে 24ৰ পৰা 16 গ'লে কিমান 24ৰ পৰা 16 গ'লে 16 17 18 19 20 21 22 23 24 মানে 8 ঠিক আছে আৰু এইটো যেহেতু জোৰা আছে গোটেই জোৰাটো নমাই দিলোঁ তাৰপিছত আৰু ইয়াত দশমিক দিলোঁ দশমিক থকা বাবে তাৰপিছত 4ৰ যদি মই ডাবল কৰোঁ কিমান পাম 8 পাম হয়নে 4 ডাবল কৰিলে মই কিমান পাম 8 পাম গতিকে তাৰপিছত মই কি ইয়াতে এনেকুৱা মই কি সংখ্যা দিলে মই 80ৰ 1ৰ সমান শেষত যিহেতু আমাৰ কিমান আছে 1 আছে কিমানক পূৰণ কৰিলে আমি শেষৰ ফালে 1 পাওঁ 9 9 গুণ 81 মানে এবাৰ মই 9 দি চাওঁ কিজানি আমি এইটোৰ সমানে পাওঁ 9 9 গুণ 81ৰ 1 হাতে থাকিল 8 9 গুণ 72 9 গুণ 72 মানে 72 73 74 75 76 77 78 79 80 দেখিছানে 801ৰ সমান পালোঁ মানে 801 পালোঁ তাৰমানে মই ইয়াতে 9 দিলে 801 পাওঁ ঠিক আছে এতেকে বৰ্গমূল আমাৰ কিমান হ'ব 24.01ৰ বৰ্গমূল আমাৰ কিমান হ'ব 4.9 3 নম্বৰটো আমাৰ দিয়া আছে 146.41 ঠিক আছে আমি এনেকৈ পাতিলোঁ গ'লোঁ গোটেইখিনি 146.41 আমি শেষৰ পৰা এনেকৈ জৰা কৰিলোঁ ঠিক আছে ইয়াতে আমাৰ 1টো অকলশৰীয়া হ'ল তথাপিও মানে যি হয় আৰু সো কিমান দিলে 1 দিলে 1ৰ সমান হ'ব 1 গুণ 1 ঠিক আছে 1 একৰাক গেলে 0 গতিকে 46টো নামি আহিব তাৰপিছত ইয়াৰ দুগুণ কিমান হ'ব 2 হ'ব হয়নে তাৰপিছত ইয়াৰ লগত আমি এনেকুৱা কি দিলে 46ৰ সমান পাওঁ আমি যদি ইয়াতে যদি 2 দিওঁ হয়নে মানে ইয়াৰ লগত যদি 2 দিওঁ আকৌ তাৰ লগত 2টোৱে পূৰণ কৰিব লাগিব 2 2 4 আকৌ 2 2 4 মানে 44 যদি আমি যদি 3 দিওঁ ইয়াতো যদি 3 পূৰণ কৰোঁ 3 3 গুণ 9 3 মানে বেছি ডাঙৰ হৈ যায় গতিকে এইটো হ'ব আমাৰ হয়নে গতিকে আমি 2 দিলোঁ 2 দিয়াৰ ইয়াতো 2 দিলোঁ আমি কিমান হ'ল 44 হ'ল ঠিক আছে তাৰপিছত 6ৰ পৰা 4 গ'লে 2 ঠিক আছে তাৰপিছত আকৌ জোৰা যে আছে আমাৰ 41 সেই 41টো আমাৰ তলত নামি আহিব ঠিক আছে তাৰপিছত ইয়াৰে আমি 22ৰ যদি আমাৰ আকৌ 2 বৰা কিমান হ'ব মানে এই গোটেইটো নহয় দেই এইটোৰ লগত হে 2 পূৰণ কৰিব লাগিব বুজি পাইছানে মই কি কৈছোঁ মানে গোটেই 22ৰ লগত 2 পূৰণ নহয় এইটো 2 হিচাপতে থাকিব অনলি এই 2টোৰ লগত হে আমি 2 পূৰণ কৰিম মানে কিমান হ'ব 2 2 গুণে 4 24 হ'ব গতিকে ইয়াত আমি এনেকুৱা এটা অংক দিব লাগিব যিটো ইয়াৰ লগত পূৰণ কৰিলে সমান ইয়াত আমি কি দিব লাগিব এইটো দেখাতে গম পায় 1 দিব লাগিব হয়নে নাই তাৰমানে 2 4 1ৰ লগত আকৌ 1 পূৰণ কৰিলে কিমান হ'ব 1 1 গুণ 1 1 4 1 গুণ 4 1 2 গুণ 2 মানে 241 241 ওলাইছেনে ইয়াতে দশমিক আছে দশমিক হ'ব ইয়াতে 1 আছে 1 হ'ব এতেকে বৰ্গমূল কিমান হ'ব আমাৰ 146.41ৰ বৰ্গমূল হ'ব আমাৰ 12.1 বুজি পাইছা এবাৰ আছে আমাৰ 4 নম্বৰ তাৰপিছত আমি কৰিম 4 নম্বৰটো আমাক কিমান দিয়া আছে এইটো দিয়া আছে 102.01 ঠিক আছে এইটোকো আমি কি কৰিম এনেকৈ
জোৰা কৰিম জোৰা কৰিলোঁ 1 দিব লাগিব প্ৰথম 1 1 গুণ 1 তাৰপিছত 0 2টো নামালোঁ মানে ইয়াৰ 2 গুণ কিমান হ'ব 2 হ'ব তাৰপিছত 2 হ'ল 2ক আমাৰ কিহেৰে যাব সেইটো চাব লাগিব আমি 2ক এইটো নাযাব তাৰপিছত ইয়াতে আমি যিমান দিওঁ আমি এই 0 1 2 আমি কি কৰি ললোঁ একেলগে নমাই ললোঁ ঠিক আছে গতিকে ইয়াৰ লগত আমি এনেকুৱা কি দিব লাগিব যেটো মানে 201 ৰ সমান হৈ যায় ঠিক আছে গতিকে আমি যদি 9 দিওঁ মানে হেকত যেটো 1 আছে 1 পাব লাগিব ইয়াতো 9 পূৰণ কৰো 9 9 গুণ 81 1 7 8 9 2 গুণ 18 19 20 দেখিছানে 201 201 ওলাইছে মানে 9 দিলে মিলিব ইয়াতো আমি কিমান দিলো 0.9 দিলো 201 গতিকে এতেকে √102 পইণ্ট মানে ইয়াৰ বৰ্গমূল কিমান হ'ব 1.9 আশা কৰোঁ তোমালোকে 10 নম্বৰটো বুজি পাইছা এতিয়া এবাৰ আহিল আমাৰ 11 নম্বৰ 11 নম্বৰটোত আমাক কি দিছে চোৱা তোমালোকে কিতাপত তলৰ কন্ত সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ মানে কুৱেশ্যনটো বুজিবলৈ চেষ্টা কৰিবা তলত আমাক 4টা অপচন দিছে সেই অপচন কেইটাত সুধিছে কন্ত সংখ্যা মানে অযুগ্ম সংখ্যাৰ বৰ্গ তোমালোকে জানাই যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্মই হয় আৰু অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্মই হয় যেনে মই ধৰ তোমালোকক মই এনে আৰু জাস্ট ফৰ এক্সাম্পল বুজাই দিলোঁ মই যে ক'লো তোমালোকক যে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্মই হয় বোলে অযুগ্ম সংখ্যাৰ বৰ্গ এতিয়া মই এটা যদি যুগ্ম সংখ্যা লওঁ 4 হয়নে 4 গতিকে সৰি মই যদি এটা যুগ্ম সংখ্যা লওঁ 2 তাক যদি আমি বৰ্গ কৰো কিমান পাম 4 পাম মই যদি এটা অযুগ্ম সংখ্যা লওঁ 3 তাক যদি মই বৰ্গ কৰো কিমান পাম 9 পাম হয়নে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্মই হয় আৰু অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্মই হয় গতিকে ইয়াতে ঠিক তেনেদৰে ইয়াত আমাক 4টা অপচন দি থৈ দিছে 11 নম্বৰটো 256 169 546 754 গোটেইকেইটা যদি আমি কৰি চাওঁ মানে তোমালোকে কৰি চাব পাৰা আমি কি পাওঁ এই গোটেইকেইটা আমি যুগ্মই পাওঁ কিন্তু তোমালোকে এটা জানা 13 13 গুণ 169 আমি গোটেইকেইটা তোমালোকে কৰি চাব পাৰা 4 4 গুণ 16 7 1 4 গুণ 4 7 85 1 4 গুণ 4 1 গুণ 1 6 ৰবা এইটো নহয় বাৰু তাৰপিছত দিছে যে 13 13 গুণ 169 গতিকে 13টো আমাৰ এটা কি অযুগ্ম সংখ্যা হয়নে সেইকাৰণে এইটো আমাৰ কি হ'ব 169 টো হ'ব আমাৰ অযুগ্ম সংখ্যাৰ বৰ্গ কাৰণ 169ক যদি আমি যদি মানে 13 যদি আমি বৰ্গ কৰো কিমান পাওঁ আমি 169 পাওঁ ঠিক তেনেদৰে বি নম্বৰটো কৈছে তলৰ কোণটোৰ একক স্থানত 1 থাকিব মানে গোটেইকেইটা দিছে এইটো 19 স্কয়াৰ এইটো 34 স্কয়াৰ এইটো 18 স্কয়াৰ এইটো 20 স্কয়াৰ এইটো তোমালোকে গমে পাইছা যে যিমান যি নকোৱা যেহেতু হেকত 4 আছে 4 4 গুণ 16 হেকত 6 আহিব এইটো যিমান নকোৱা হেকত যেটো 8 আছে 8 7 গুণ 66 মানে এককৰ স্থানত 4 আহিব এইটো 0 আছে obviously এককৰ স্থানত 0 আহিব এইটোত কিমান আছে 19 মই যদি কৰো 9 9 গুণ 81 81 মানে এককৰ স্থানত কোনটোত 1 থাকিব 19 স্কয়াৰত থাকিব গতিকে অপচন নম্বৰ 1 ঠিক তেনেদৰে আকৌ এবাৰ আমাক C2 দি থৈ দিছে যে 18 স্কয়াৰ আৰু 90 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে তোমালোকে এটা মনত ৰাখিবা এনেকুৱা যদি মানে আকৌ যদি নেক্সট টাইম যদি আমাক এনেকুৱা ধৰণৰ যদি আৰু কুৱেশ্যন দিয়ে বোলে ইমান আৰু ইমানৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব এটা নিয়ম মনত ৰাখিবা যেটো আমাৰ তাৰে সৰু সংখ্যা থাকিব ন সেই সৰু সংখ্যাটোৰ লগত 2 পূৰণ কৰিবা এতিয়া ইয়াত আমাৰ কি আছে 18 আৰু 19 আছে ইয়াৰ সৰু কোনি obviously 18 টো সৰু গতিকে 18 ৰ লগত যদি মই 2 পূৰণ কৰো কিমান হ'ব 18 2 গুণ 36 হেতু এটা নিয়ম তোমালোকে মনত ৰাখিবা এইটো হ'ব 36 মানে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত 37টা স্বাভাৱিক সংখ্যা আছে ডিটো দিছে তলৰ কন্ত বৰ্গ সংখ্যা নহয় গতিকে কন্ত বৰ্গ সংখ্যা নহয় ইয়াৰ আমাৰ 5722 টো আমাৰ কি নহয় বৰ্গ সংখ্যা নহয় কাৰণ আমি গোটেইকেইটাক যদি আমি মানে কৰি চাওঁ আৰু গোটেইকেইটা মানে আমি স্কয়াৰ পাওঁ আৰু এইটোত পাওঁ কিন্তু আমি 572 টোত নাপাওঁ এইটো তোমালোকে কৰি চাবা ঠিক তেনেদৰে এইটোত দিছে যে √2025 ত যদি 45 হয় তেনে √20 পইণ্ট মানে দশমিক থাকিলে কি হ'ব মই অলপ আগতে তোমালোকক মানে দশমিকৰ বৰ্গমূল উলিওৱা শিকালোৱে সেম তেনেকুৱা নিয়ম গতিকে ইয়াতে আমাৰ কি যেটো 4টাৰ পিছত আছে ইয়াতে 2টাৰ পিছত দশমিক আছে গতিকে 2টাৰ পিছত দশমিক থাকিলে ইয়াতো আমাৰ কি হ'ব
এনচাৰটোতো আমাৰ দশমিকৰ পিছতে ওলাব মানে এইটো যদি 45 হয় ইয়াতে দুটাৰ পিছত আছে খালি কেৱল এনচাৰটোত আমাৰ এটাৰ পিছত ওলাব ইয়াতে অবভিয়াছলি 4.5 হ'ব আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা